बरपेटारत एफआरइउ आरो खोन्दो देहा फाहामसालियाव डाक्टरनि गोहैलो आखुनि थाखाय जोनोम जागोदान खुदियाया जिउ गोमानायनि अजद। बरपेटारत एफआरइउ आरो खोन्दो देहा फाहामसालिनि डाक्टर अरुप कलितानि गोहैलो आखुआव जोनोम जागोदान सासे खुदियानि रुंसारि जानायाव नखरजों लोगोसे गुबुन गुबुन आफाद गौथुमफोरा डाक्टर अरुप कलितानि हेंथायै खुद्रिखाङो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला समबारनि मोनाबिलि 9 रिंगासो समाव बाक्सा जिल्ला सिंनि मायांपारा गामिनि उदय खत्रियनि गोरबोआव थानाय बिसि महामाया कचखौ बरपेटारत एफआरइउ आरो गुदि देहा फाहामसालियाव थिसननाय जादोंमोन। निखावरि नखरनि गोरबोआव थानाय बेरामिखौ डिउटियाव थानाय डक्टर अरुप कलिताया जेरैबायदि नायनांगौमोन बेबायदि नायाखै होनना अजद होयो फिसाय उदय खत्रियआ, जायनि जाउनाव गोरबोआव थानाय बिसि महामाया कचआ दिनै सोरांसि समाव खुदिया जोनोम होनायनि उनावनो उन्दै खुदियाया थैयो होनना फोरमायो। गुबुन फारसेथिं दुलाराय आसाम कच राजबंशी फरायसा आफादनि दैदेनगिरि कपिल देब सिंहया अजद होनाय बादिब्ला निखावरि नखरनिफ्राय फैनाय बेरामिफोरखौ फाहामथाय होनायनि बेलायाव थांनाय गोलाव समनिफ्रायनो डाक्टर अरुप कलिताया गोहैलो आखु दिन्थिबोनायनि अजद थानायनि बाथ्राखौ बुङो आरो बे बिथिङाव बरपेटारत पुलिस थानायाव मोनसे गसर थिसननाय जायो होनना फोरमायो। এই বাক্সা জিলাৰ মানাসৰ মায়াংপাৰাৰ মহামায়া কোচ নামৰ এগৰাকী প্ৰসূতি যোৱাকালি ৰাতি 9 বজাত ইয়াতে ভৰ্তি হৈছিলে বৰপেটা ৰোড এফআৰইউ হস্পিটেলত। তো ভৰ্তি হোৱাৰ পিছত ডক্টৰে মানে প্ৰসূতিগৰাকীক চাই কেনে গোটেই ৰিপৰ্ট ঠিকে থকা বুলি প্ৰসূতিকো জনাইছিলে আৰু তেখেতৰ অভিভাৱক গিৰিয়েক আছিলে উদয় কোচ, তেখেতকো জনাই আছিলে। তাৰ পিছত ৰাতি যিমানে হৈ যাই আছে মানে কি কয় প্ৰসূতিগৰাকীৰ পেটৰ বিষ হৈ আছিলে। পেটৰ বিষ হৈ থাকাতে গাৰ্জেনে ডক্টৰক ৰাতিটো সুধিছিলে যে কেনেকুৱা ধৰণে আমাৰ পেচেণ্টটো ঠিকে আছে না নাই। কৈছে পেচেণ্টটো ঠিকে আছে আৰু বাচ্চাও ঠিকে আছে, নৰ্মেল ডেলিভাৰী ৰাতিপুৱা হৈ যাব। তেতিয়াহ'লে মানে কি কয় গাৰ্জেনে একো চিন্তা কৰা নাই, কিন্তু দেখা পালে যে ৰাতিপুৱা যেতিয়া নেকি মানে প্ৰসৱ হ'ল তেতিয়া মানে বাচ্চাটো মানে মৃত বুলি ডক্টৰে জনাইছে। কিন্তু চাওক, আমাৰ এটা প্ৰশ্ন উদয় হৈছে, যদি গোটেইখিনি ঠিকে আছিলে, যদি গোটেইখিনি ৰিপৰ্ট ঠিকে আছিলে, বাচ্চাটো যদি পেটৰ ভিতৰত ভালে আছিলে, আজি কিয় প্ৰসৱ হওঁতে বাচ্চাটো মৃত বুলি মানে ডক্টৰে অৱগত কৰিলে? আৰু যদি কালি যদি ডক্টৰে কিবা মানে গম পাইছিলে যে বাচ্চাটো পেটৰ ভিতৰত মৃত বুলি, তেতিয়াহ'লে কালি গাৰ্জেনক জনাব লাগিছিলে। আৰু যদি বাচ্চাটো কিবা অসুবিধা আছিলে পেটৰ ভিতৰত, গাৰ্জেনক জনাব লাগিছিলে যে ইয়াতে উপযুক্ত চিকিৎসা নহ'ব, আপোনাৰ মানে প্ৰসূতিগৰাকী বেলেগক লৈ যাব লাগে। কিন্তু সেনেকুৱা ধৰণৰ ডক্টৰে কোনো মানে পৰামৰ্শ নিদিয়াকে আজি বাচ্চাটো মানে প্ৰসৱ হোৱাৰ পিছত মৃত বুলি ঘোষণা কৰিছে। গতিকে আমাৰ এটা সন্দেহ উপজিছে যে এইখন হস্পিটেলত, বৰপেটা ৰোড হস্পিটেলত বহুত মহিমতালি চলিছে। ডক্টৰবিলাকে মানে যি গাঁও অঞ্চলৰ পৰা অহা যি সাধাৰণ শ্ৰেণীৰ মানুহ চৰকাৰী হস্পিটেলত আহে, সেইবিলাকৰ যেনেকুৱা চিকিৎসাৰ ক্ষেত্ৰত মানে ডক্টৰবিলাকে এটা ল'ব লাগে, পদক্ষেপ ল'ব লাগে, তেনেকুৱা ধৰণে নহয়। নিজৰ মহিমতালিত চিকিৎসা কৰাৰ কাৰণে আজি এনেকুৱা ধৰণৰ এটা পৰিস্থিতি বৰপেটা ৰোড মেডিকেলত হ'ব পাৰিছে। গতিকে আমি হয়তো কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা ধিক্কাৰ জনাইছো আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী লগতে তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছো যে এনেকুৱা ধৰণৰ বহুত কাহিনী আগতে বৰপেটা ৰোড হস্পিটেলত ইতিমধ্যে হৈ গৈছে। গতিকে আমি বহুত অভিযোগ দিয়াৰ পিছতো আজিলৈকে কোনো ধৰণৰ বিহিত ব্যৱস্থা নোলোৱাৰ কাৰণে বাৰম্বাৰ এনেকুৱা ধৰণৰ ঘটনা হ'বলৈ পাইছে। গতিকে তাৎক্ষণিকভাৱে যাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আজি যি ঘটনা ঘটিছে তাৰ মানে নিৰীক্ষণ কৰি কেনে বা উচিত তদন্ত লৈ কেনে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছো। নাই, অৰুপ কলিতাৰ বিৰুদ্ধে আগত কেইবাবাৰো এইখন হস্পিটেলত বিভিন্ন ধৰণৰ ঘটনা ঘটিছে। আজি গম নেপাওঁ যে কাৰ আশীৰ্বাদত ইমানখিনি হৈ যোৱাৰ পিছতো আজি অৰুপ কলিতা নামৰ এই ডক্টৰজনে এইখন হস্পিটেলত নিজে মানে চাকৰি কৰিব পাৰিছে। বহুত ঘটনা ঘটিছে, ঘটনা ঘটাৰ পিছতো কিন্তু তেখেতৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়া আমাৰ সন্দেহ হৈছে নিশ্চয় কোনোবাৰ ইয়াতে আশীৰ্বাদ আছে বুলি আমি সন্দেহ কৰিছো। মানে ঘটনাটো ৰাতি 9টা বজাত মোৰ ৱাইফক লৈ আহিছিলোঁ। ডক্টৰৰ পিছত চালাক, চাই কেনে মোক ক'লাক আৰু কিবা প্ৰব্লেম আছে নেকি, চাই কেনে ক'লাক ধুনীয়া কৰি কয় একো প্ৰব্লেম নাই, ৰাতিপুৱাৰ ভাগত হৈ যাব ডেলিভাৰী নৰ্মেল, একো টেনশ্যন নাই বুলি ক'লাক। মই ঠিক আছে তেতিয়াহ'লে মই 2-3 বাৰ সুধিছোঁ, কিন্তু মোক ভালদৰে কোৱা নাই, ডক্টৰে বুজাই কোৱা নাই, মানে ব্যৱহাৰ মানে ভাল কৰা নাই আৰু মানে ছাৰে যিজন অৰুপ কলিতা আছিল ভাল ব্যৱহাৰ কৰা নাই মানুহটো। বাচ্চাটো এতিয়া মানে ৰাতিপুৱা প্ৰসৱ হ'ল, প্ৰসৱ হোৱাৰ পিছত নেকি মৃত বুলি ঘোষণা কৰিছে তেওঁলোকে। সেইটো তেওঁলোকে
গাফিলতিৰ কাৰণে হৈছে। তেওঁলোকে যদি ভালকৈ যদি ট্ৰিটমেণ্ট চালাক হয় বোলে এতিয়া নোৱাৰোঁ আমি বেলেগ ব্যৱস্থা কৰক তুমি, তেতিয়াহ'লে মই লৈ গ'লোঁ হয় ইয়াৰ পৰা। সৰু কলিতা আছে, সি ভালকৈ মোক কোৱা নাই কথাখিনি ভাঙি পাতি, সি মোক কৈছে কি টেনশ্যন নাই নৰ্মেল ডেলিভাৰী হৈ যাব। এতিয়া আপোনালোকৰ কিবা দি জনাব খোজো সাংবাদিক বন্ধুৰ কিবা দি অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী যাতে এইবিলাক ভালদৰে নজৰ দিয়ে। গৰীব দুখীয়া মানুহ আমি আহোঁ বোলে ভাল উন্নত চিকিৎসা পাম বুলি, কিন্তু এনেকুৱা যদি হয় মোৰ লগত আৰু মানুহ লগতো হ'ব পাৰে এনেকুৱা, যাতে পুনৰ এইগিলা নহয়, যাতে ভালদৰে আমাৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী এইবিলাক চকু দি ভালকৈ নিৰীক্ষণ কৰি চায় আৰু এইটোৰ ওপৰত বিহিত ব্যৱস্থা যাতে লয়। এইখিনিয়ে মোৰ কথা।